শিৱসাগৰত পোখা মেলিছে ঝাৰখণ্ডৰ জামতাৰাৰ দৰে চাইবাৰ অপৰাধীৰ গেং। সদূৰ কৰ্ণাটকৰ পৰা ধন হৰলুকি কৰি শিৱসাগৰ আৰক্ষীৰ সহযোগত কৰ্ণাটক আৰক্ষীৰ জালত দুই চাইবাৰ অপৰাধী। চাইবাৰ ক্ৰাইমৰ লগত জড়িত থকাৰ সন্দেহত আটকাধীন দুই অভিযুক্তৰ নাম জাকিৰ আলম বৰা আৰু পানবেচাৰ পৱন কুমাৰ বৰপাত্ৰ। 1,28,00,000 টকা হৰলুকিৰ অভিযোগ দুই অভিযুক্তৰ বিৰুদ্ধে। প্ৰাপ্ত খবৰ অনুসৰি শিৱসাগৰৰ জাকিৰ বৰা নামৰ যুৱকজনে নগাঁৱৰ এজন ব্যক্তিৰ সহযোগত শিৱসাগৰৰ পানবেচাৰ পৱন কুমাৰ বৰপাত্ৰৰ নামত বেংকত এটা একাউণ্ট খোলে আৰু অনলাইন বেংকিঙৰ জৰিয়তে পৱন কুমাৰ বৰপাত্ৰৰ বেংক একাউণ্টত কৰ্ণাটকৰ কোনো অজ্ঞাত উৎসৰ পৰা জমা হয় প্ৰায় 1,28,00,000 টকা। এই বৃহৎ পৰিমাণৰ ধনৰাশি পৱন কুমাৰ বৰপাত্ৰৰ বেংক একাউণ্টত ডিপজিট হোৱাৰ পিছতে ন্যূনতম পৰিমাণৰ ধন পৱন বৰপাত্ৰক দিয়াৰ বিপৰীতে বাকী ধনৰাশি চতুৰ চাইবাৰ অপৰাধীকেইজনে প্ৰায় 90টা পৃথক পৃথক বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছিল। আনহাতে এই হৰলুকি হোৱা ধনৰাশি কৰ্ণাটকৰ এজন চিকিৎসকৰ বুলি জনা পোৱা গৈছে। চিকিৎসকজনে আৰক্ষীক এই সম্পৰ্কে জনোৱাৰ পিছতে আৰক্ষীৰ তদন্তত সমগ্ৰ হৰলুকিৰ ঘটনা উন্মোচিত হয়। কৰ্ণাটক আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি শিৱসাগৰত উপস্থিত হৈ দুই চাইবাৰ অপৰাধীক আটক কৰি বেংগালুৰুলৈ লৈ যায়। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।